সময় আৰু টকাৰ মাজত প্ৰধান পাৰ্থক্য হ'ল আমি জানো আমাৰ হাতত কিমান টকা আছে, কিন্তু আমি নাজানো আমাৰ হাতত আৰু কিমান সময় আছে। কাৰোবাক বহুত বেছি অৱহেলা কৰিবলৈ নাই, কাৰণ মানুহ এবাৰ সলনি হৈ গ'লে হাজাৰ কান্দিও তাক আৰু ঘূৰাই পোৱা নাযায়। জীৱন লৈ কাহিনী লিখা বহুত সহজ, কিন্তু কাহিনীৰ নিচিনা জীৱন সজোৱা বহুত কঠিন। অপেক্ষা সকলোৱে কৰিব নোৱাৰে, আৰু যিয়ে কৰিব পাৰে তাৰ ভালপোৱা কেতিয়াও মিছা নহয়। কোনো ধৰ্মই বেয়া নহয়, বেয়াটো মানুহ হয়, আৰু বেয়া মানুহৰতো কোনো ধৰ্মই নহয়। প্ৰতিটো মানুহেই অভিনয় কৰে, কোনোবাই নিজে ভালে থকাৰ কাৰণে আৰু কোনোবাই আনক ভালে ৰখাৰ কাৰণে। কেতিয়াও কাকো অযোগ্য বুলি অৱহেলা নকৰিবা, কাৰণ ভাবি চোৱা তুমিও কাৰোবাৰ কাষত হয়তো অযোগ্য। আঘাত পাহৰি গ'লেও যিয়ে আঘাত দিয়ে তাক কেতিয়াও পাহৰিব পৰা নাযায়। কাৰোবাক কন্দোৱাৰ আগত এটা কথা সদায় মনত ৰাখিবা, চকুৰ পানীয়ে কিন্তু অভিশাপ দিয়ে। তাকেই ভাল পোৱা যিয়ে তোমাক ভাল পায়, তাক নহয় যাক তোমাৰ ভাল লাগে। অৱহেলা শব্দটো সৰু হ'লেও যন্ত্ৰণাটো বহুত বেছি। যিয়ে ভুল কৰি হেৰুৱায় তাক ঘূৰাই পোৱা যায়, কিন্তু যিয়ে ইচ্ছা কৰি হেৰুৱায় তাক ঘূৰাই পোৱা নাযায়। মন বেয়া থকা সময়ত মোক সান্তনা দিয়া মানুহবোৰে যেতিয়া মোৰ মন বেয়াৰ কাৰণ হৈ পৰে, তেতিয়া কষ্টবোৰে বুকুত বহুত আঘাত দিয়ে।